Hello everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ পিছে বৰটা ভাল নহয় মানে ৰিশাদৰ গাটো ঠিক নাই। 2 তাৰিখৰ পৰাই তাৰ গাটো বেয়া। আজি কে তাৰিখ? আজি হ'ল 5 তাৰিখ। হি অলপমান ভাল পাইছে কিন্তু বহুত বেছি কষ্ট খালে বেচেৰা একদিন। গতিকে মই ভিডিঅ' বনাব পৰা নাই আৰু ঘৰৰ চবৰে মনো বেয়া। ৰিশাদে ঘৰৰ মানে আজিকালি মেইন মানুহ, গতিকে তাৰ গা বেয়া হ'লে আৰু চবৰে মন বেয়া হৈ থাকে আমাৰ। এতিয়া অলপমান ভাল পাইছে। আমাৰ আচলতে হয় কি ঘৰৰ মানে ওপৰৰ ফ্ল'ৰটো মাৰ্বলৰ হয়। মোৰ বেডৰুম দুটা টাইলছ আছে, বাকী গোটেইখিনি মাৰ্বলৰ। সি সেইকাৰণে সেই মাৰ্বলত সুদাবোৰে মাজে মাজে খোজ কাঢ়ে, সেইকাৰণেও তাৰ ঠাণ্ডা লাগে। খুব বেছিকৈ সি পানী চুৱে, যিমান মনা কৰিলেও মানে এতিয়া ডাঙৰ হৈছে, নিজেই ঢুকি পোৱা হৈছে। টেপবিলাক চব মানে টেপবোৰ খুলি অনবৰতে পানীৰ লগত লাগি থাকে। মানে বহুত কিবা কিবি কাৰণ লগ লাগি তাৰ মানে বেচেৰা বহুত বেছি কষ্ট পালে এইকেইদিন। এতিয়াও ট্ৰিটমেণ্ট চলি আছে। প্ৰথম 2 দিন তাক মই ঘৰতে মানে দৰৱ পাতি খুৱাই চালোঁ, কিন্তু দেখিছোঁ ভাল পোৱা নাই। গতিকে তাক কালি মই পৰহি দিনাখন ডক্টৰৰ ওচৰত লৈ গ'লোঁ। তাৰপিছতে ডক্টৰে এতিয়া চাই পেলাই ক'লে যে তাৰ বহুত বেছি কফ, গতিকে এতিয়া কফৰ কাৰণে তাক ইনজেকশ্যন দিব লগা হৈছে। এইফালে নেবুলাইজো কৰি পেলাই মানে কফটো তাৰ উলিয়াবলৈ কাৰণে ডক্টৰে ট্ৰাই কৰিছে। এতিয়া ভাল পাইছে পিছে সি। ৰিশাদৰ মানে গা বেয়া হ'লে এনেকুৱা ডাঙৰ এটা প্ৰব্লেম হয়, সি কাৰো ওচৰত নাযায়। মাত্ৰ সি মানে মাক বাপেক দুটাৰ লগতে থাকিব। জাকিৰতো সময় নাথাকে, দিনটো কামত যায়, গতিকে দিনটো সি মোৰ লগত থাকে। মোৰ মানে একো কাম কৰিবলৈ মই একো ততে নাপাওঁ। আজি অলপমান গাটো তাৰ ভাল, গতিকে ৰাতিপুৱা বাপেকৰ লগত তললৈ গ'ল। এতিয়ালৈকে অহা নাই। এতিয়া 9:30 বাজিব হ'ল। মই যিমান পাৰোঁ পটাপট কাম বন কৰি আজৰি হৈছোঁ। একদিন মানে মোৰ কি অৱস্থা, ৰাতিপুৱা চাহ খোৱা কাপ গৈ মানে পিছবেলা 2-3 বজাত ধুমগৈ। মানে একো কৰিবলৈ মই মানে সময় পোৱা নাই। সি 1 মিনিটৰ কাৰণে মোক এৰি। আপোনালোকৰ ঘৰতো যদি সৰু সৰু বাচ্ছা আছে, চবেই সাৱধানে ৰাখিব, ভালকৈ ৰাখিব, কাৰণ ঠাণ্ডা বহুত বেছি। ডাঙৰ মানুহৰ কাৰণেই দিগদাৰী হৈ গৈছে, সৰু বাচ্ছাৰতো আৰু বহুত বেছি প্ৰব্লেম হয়। মেইনলি কফৰ প্ৰব্লেমটোত মানে বৰ বেছি কষ্ট খাই বাচ্ছাই। তাকে অলপ পিছত আকৌ ডক্টৰৰ ওচৰত যাব লাগিব। তাৰ ইনজেকশ্যন চলি আছে যে, এটা ইনজেকশ্যন দিব আছে, লগতে নেবুলাইজো কৰিব। নেবুলাইজটো মানে বাকীটো একো নাই, বাছ ষ্টিম এটা দিয়ে। সি বিৰাট ফূৰ্তি পায় আৰু সি নিজেই মেচিনটো লৈ নিজেই কৰে, বিৰাট ভাল পায় সি এইটো লৈ পেলাই। সেইকাৰণে ভালেই হৈছে। প্ৰথমতে ডক্টৰে মানে ছাৰে কৈছিলে যে সি চাগে কান্দিব, অলপ ডাঙৰ হৈছেতো, কান্দিব চাগে দিওঁতে। কিন্তু প্ৰথম দিনাখন অকণমান আমনি কৰা নিচিনা কৰিলে। তো 2nd টাইম দিয়াৰ পৰা সি নিজেই মেচিনটো একদম নাকৰ ওচৰত লৈ একদম টিপটপ সি কৰে। অকণমান মই ভিডিঅ' ৰাখি থৈছোঁ বাৰু, দেখাম আপোনালোকক। ঠিক আছে, তেন্তে চাই যাব ভিডিঅ'টো। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আগবাঢ়ি যোৱাত অলপমান সহায় কৰক। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ ভিডিঅ', তেওঁলোকক মোৰ চেনেললৈ বহুত বহুত ৱেলকাম। তেন্তে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই লাষ্ট ভিডিঅ'ত আপোনালোকক যে কৈছিলোঁ কেপচিকামৰ চাটনিটোৰ কথা, চাটনিয়ে কয়, আচাৰে কয়, যিয়ে কয় আৰু এইটো মই চাটনি বুলিয়ে কৈছোঁ। চাটনিটোৰ কথা, তাৰ ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি। আজি এইটো ভিডিঅ'ৰ লাষ্টত মই ৰেচিপিটো শ্বেয়াৰ কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইফালে দেখিছেনে গোটেই বস্তুখিনি খেলি মেলি হৈ আছে। ইয়াত যিডাল ষ্টেণ্ড থাকে মোৰ মানে বহুত দিন হৈ গ'ল, চাফা কৰা হোৱা নাছিলে। তাৰপিছতে এতিয়া চাফা কৰিলোঁ, এডাল বাহিৰত ৰ'দত দি থৈছোঁ। গতিকে বস্তুখিনি চব এনেকৈয়ে থোৱা আছে। অলপ দেখাত মেচি লাগিছে আৰু বস্তুখিনি সেইকাৰণে ৰিশাদো অহা নাই তলৰ পৰা, গতিকে মই অলপমান এইখিনি কামো কৰি দিলোঁ। তেন্তে চাই যাব ভিডিঅ'টো শেষলৈকে। শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল। এই 3-4 দিন যে ৰিশাদে মানে খোৱাই নাই, একেবাৰে খোৱা নাই সি। এতিয়া তাকে ৰাতিপুৱা আজি অকণমান ওটছ দিলোঁ। এতিয়া মই তালৈ ভাত বনাইছোঁ, তাক আনোগৈ এতিয়া তলৰ পৰা। আৰু খালেই হ'ল আৰু অলপমান একদমেই খোৱা নাই সি। কান্দিছিলে, আজি ভাল পাইছে। জানে তো এইটো একোৱেই নহয়, বৰ মজা বস্তু। ডিব্বা লৈ গৈছে ৰিশাদে। চকলেট ওলাই গৈছে ৰিশাদ। এইফালে ডিব্বাটো ক'ত? কাকু ডিব্বাটো ক'ত? ডিব্বা আনকিয়ে দিলে। এইটো ডিব্বাটো ভাল লাগে ৰিশাদ লৈ ন। তুমি পাৰিবা চলাব, পাৰিবা তুমি? দাদীক উঠিব কোৱা, দাদীক কোৱা। ঘিউ দিওঁ যে ৰুটি বহি। তোমাৰ নাম কৈ দিয়া। হা? চয়নিকা পাল। আৰু পাপাৰ নাম? মম্মীৰ নাম? ভেৰি গুড তন্বী। আৰু ৰিশাদ তোমাৰ কি ফ্ৰেণ্ড হয়? আচ্ছা।
কিটো তোমাৰ মাথা যে এতিয়া মই এতিয়া পুৰা বেণ্ড কৰিলে নহয় বাট হিংখিনি যে আমি এতিয়াহে দিব লৈছোঁ, আচলতে আগতেই দিব লাগিছিল, তেলতে হিং দিব লাগিছিল। আমি পাহৰি গ'লোঁ, আমি আমাৰ মতে বনাইছোঁ আৰু। এতিয়া দৈটো দি দিব Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up with you in the morning. Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up with you in the morning. Turn this room, turn it to an ocean. Let me float around. Eyes closed, like we're dreaming even when we're not. You and me got a whole other meaning, I don't know how. You and me just know how it feels when we're falling in love. Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up with you in the morning.